friends, welcome back to my YouTube channel. আজি এটা মোৰ চেনেললৈ নতুন ভিডিঅ' লৈ আহিছোঁ। আজি বনাব চিকেন। আজি মই নবনাওঁ, এওঁ বনাব। তো আপোনালোকক দেখুৱাম, চাই থাকক কেনেকৈ বনায়। তেওঁলোকৰ ষ্টাইলবিলাক বেলেগ বনোৱা। তো চাই থাকক। এয়া মাংসখিনি সৰু সৰু পিচ কৰি লৈছোঁ। ল'ম মাংসখিনি ভালদৰে ধুই ল'ম। এইখিনি পিচি ল'ম। এইখিনি মছলাখিনি ৰেডি কৰি লৈছোঁ। ইয়াত জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, হালধি পাউডাৰ, ৰেড চিলি, শুকান জলকীয়া, লং ইলাইচি, দালচিনি আৰু এইখিনি মছলা ৰেডি কৰি লৈছোঁ। এয়া শুকান কেৰাহীত লং, ইলাইচি, দালচিনি আৰু জালুক গৰম কৰি ল'ম। এয়া কেৰাহীখন বহাই দিলোঁ। কেৰাহীত মিঠাতেল দিছে। আজি কিন্তু মই নবনাওঁ, এওঁ বনাব। এইটো মাংস বনোৱা মানুহ। হাই। তামাম বনায় কিন্তু মাংস। হয় নেকি? অকণমান চেনি দিলে কালাৰটো ধুনীয়া আহে। চেনি দিলে পিঁয়াজ আধাহে দিম এতিয়া। কি লাগব? অকণমান দিগদাৰ লাগিব মাংস। এইখিনি ৰঙা পৰালৈকে ভাজিম। এইফালে বহাইছোঁ মই গৰম পানী। মাংসখিনি বহাই দিলে কিমান আছে মাংস? আধা কেজি। নিমখ দিছে। এওঁৰ বনোৱা ষ্টাইলটো আৰু অলপ বেলেগ। কিয়? আমি আৰু একেলগে দি দিওঁ। হালধি পাউডাৰ, ৰবা।
দিম এতিয়া পিঁয়াজ আদা নহৰু পিঁয়াজ আধা দিছোঁ আধা এতিয়া দিম আদা নহৰু পেষ্ট কি খাইছ গুণু কি খাই তই আপেল আপেল খাই তই গোটাইতে ইয়াত দিম কি দিবা জিৰা ধনিয়া জিৰা ধনিয়া ওকে ৰেড চিলি কাশ্মীৰী ৰেড চিলি এইখিনি পিছত দিম ইয়াত দিম এতিয়া কি বিলাহী বিলাহী কাটি থোৱা বিলাহী আজি ধুনীয়া কালাৰ দিছে কি মছলা আছে চিকেন মছলা এটি গৰম মছলা লং ইলাচি দালচেনি ওকে আমাৰ মাংস বনোৱা হৈ গ'ল কালাৰটো ধুনীয়া আহিছে টেষ্টি হৈছে চাগে খালেহে গম পাম তো এতিয়া আমি ভাত পানী খাই আজৰি হ'লোঁ এইটো টোপনি নাই খেলি আছে মাংসটো বিৰাট টেষ্টি বনাইছিলে আৰু খাই ভাল লাগিল ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই